নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিত আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনাৰ যদি এখন আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আপোনাৰ আধাৰ কাৰ্ডখন আজি বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে, কাৰণ ইয়াক আধাৰ কাৰ্ডখন যিকোনো কামতে ব্যৱহাৰ কৰিবলগীয়া হয়। গতিকে এই আধাৰ কাৰ্ডখন আপুনি কেনেকৈ সুৰক্ষা কৰি ৰাখিব তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছোঁ, কাৰণ ইয়াক আপুনি লক বা আনলক কৰি থ'ব পাৰিব। যেতিয়া আপোনাৰ প্ৰয়োজন হয় তেতিয়া আনলক কৰি ল'ব পাৰিব, আৰু যেতিয়া প্ৰয়োজন নহয় তেতিয়া আপুনি লক কৰি থ'ব পাৰিব। আৰু এই কামটো কেনেকৈ কৰিব গোটেইখিনি আজিৰ এই ভিডিঅ'টোত জনাম। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব, আৰু প্লে ষ্ট'ৰত গৈ addhar বুলি আপোনালোকে চাৰ্চ কৰিব, আৰু addhar বুলি চাৰ্চ কৰাৰ লগে লগে এই এপছটো এনেকুৱা ধৰণৰ হয় ইণ্টাৰফেচটো, আৰু ইয়াক ইনষ্টল কৰি ল'ব। মোৰ ইয়াত ইনষ্টল কৰা আছে, গতিকে মই ইয়াক অ'পেন কৰিম। আৰু অ'পেন কৰাৰ লগে লগে ইয়াত দেখিছে, অ'পেন কৰাৰ লগে লগে ইয়াক পাৰ্মিশ্যন দিব লাগিব, আপোনালোকে এলাউ কৰি দিব। আৰু এলাউ কৰাৰ পাছত আপোনালোকে তলত দেখিছে স্কিপ, এই স্কিপটোত আপোনালোকে ক্লিক কৰি দিব। আৰু স্কিপ কৰি দিয়াৰ লগে লগে নেক্সট ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ, আৰু ইয়াত তলত দেখিছে আই কনচেণ্ট, আপোনালোকে আই কনচেণ্টত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব, আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা যিখন আধাৰ কাৰ্ডৰ যিখন আধাৰ কাৰ্ড আপোনালোকে লক কৰি থ'ম বুলি ভাবিছে, সেই আধাৰ কাৰ্ডখনৰ মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। আৰু মোবাইল নম্বৰটো ইয়াত বহুৱাই দিয়াৰ লগে লগে আপোনালোকে তলত নেক্সটত ক্লিক কৰিব। আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে এটা সেই মোবাইল নম্বৰটো OTP যাব, আৰু OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব, আৰু তলত ছাবমিটত ক্লিক কৰি দিব লাগিব। আৰু মই আপোনালোকক বেলেগ এটা মোবাইলত ৰেকৰ্ডিং কৰি দেখুৱাই আছোঁ, তাৰ মানে স্ক্ৰীণ ৰেকৰ্ডিং নহয়, এই এপছটোত স্ক্ৰীণ ৰেকৰ্ডিং নহয়, সেইকাৰণে মই বেলেগ এটা মোবাইলেৰে কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ। আৰু বেলেগ এটা মোবাইলত কেমেৰা কৰি থকাৰ কাৰণে অকণমান ভিডিঅ'ৰ কোৱালিটিটো অকণমান কম হ'ব পাৰে বা অকণমান লৰচৰ হ'ব পাৰে। তথাপিও আপোনালোকে যদিহে এইখিনি কাম কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো ভালকৈ শেষলৈকে চাই থাকিব। OTPটো বহুৱাৰ পাছত নেক্সট ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ হ'ল। আৰু এতিয়া যদি আপুনি ইয়াত দেখা আছে ওপৰত এইটো অপশ্যন দেখিছে ডাউনলোড আধাৰ, গতিকে আপোনাৰ যদি এই আধাৰ কাৰ্ডখন ডাউনলোডো কৰিব বিচাৰে ডাউনলোড কৰিব পাৰে। তাৰপিছত এইফালে দেখিছে এইটো জেনেৰেট ভাৰ্চুৱেল ID, আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ডখনৰ ভাৰ্চুৱেল IDটো উলিয়াব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা উলিয়াব পাৰে। এনেকৈ ইয়াত বহুতকেইটা অপশ্যন আছে। এতিয়া যদি মূল কথাটো হ'ল, এতিয়া যদি আপোনালোকে আধাৰ কাৰ্ডখন লক কৰি থ'ম বুলি ভাবে বা আনলক কৰিব বিচাৰে, এই দুইটা কাম আপোনালোকৰ একেবাৰে তলত আছে মাই আধাৰ, এই মাই আধাৰত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু মাই আধাৰত ক্লিক কৰাৰ লগে লগে ইয়াত ওপৰত দেখিছে যে ক্ৰিয়েট 4 ডিজিট পাছৱাৰ্ড, এটা আপোনালোকক 4টা সংখ্যাৰ পাছৱাৰ্ড এটা বনাবলৈ দিছে। আৰু 4টা সংখ্যাৰ পাছৱাৰ্ড আপোনালোকৰ মনত যি আহে, আপোনালোকৰ নিজৰ ইচ্ছামতে 4টা সংখ্যাৰ পাছৱাৰ্ড এটা ইয়াত আপোনালোকে ক্ৰিয়েট কৰি ল'ব, আৰু বহুৱাই দি আকৌ এবাৰ যিটো পাছৱাৰ্ড আপোনালোকে 4টা সংখ্যা বহুৱালে আকৌ এবাৰ কনফাৰ্মৰ কাৰণে আৰু এবাৰ বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত নেক্সট পেজটো এনেকুৱা ধৰণে খোল খাব। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ প্ৰফাইলটো বনাব লাগিব। গতিকে ওপৰত দেখিছে এণ্টাৰ আধাৰ নাম্বাৰ, আপোনালোকে এই এণ্টাৰ আধাৰ নাম্বাৰত আপোনালোকৰ আধাৰ কাৰ্ডখনৰ নাম্বাৰটো ওপৰত বহুৱাই দিব লাগিব ইয়াত। আৰু আধাৰ নাম্বাৰটো বহুৱাৰ পাছত তলত কেপচা কোডটো দেখিছে, কেপচা কোডটো ইয়াত বহুৱাব লাগিব। লগে লগে আধাৰ কাৰ্ডখনৰ যিটো মোবাইল নম্বৰ আছে, ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ আছে, তাত OTPটো যাব, আৰু OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব। আৰু তলত ভেৰিফাইড আপোনালোকে ক্লিক কৰি দিব। আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি ইয়াত দেখা পাব, আৰু আপোনাৰ বেক পেজটো এইফালে আছে, আপোনালোকে এনেকৈ দেখিবলৈ পাব। আৰু এতিয়া আপোনালোকে অকণমান তলত যাব, একেবাৰে তলত, ইয়াত তলত দেখিছে আধাৰ কাৰ্ড লক, একেবাৰে তলত দেখিছে আধাৰ কাৰ্ড লক, আৰু আধাৰ কাৰ্ড লক এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আৰু এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত কনফাৰ্মেশ্যনৰ কাৰণে ইয়াত এটা দিছে যে আই এগ্ৰি আফটাৰ লুকিং আধাৰ আই উইল নট বি এবল টু পাৰফৰ্ম অথৰাইজেশ্যন ইউজিং মাই আধাৰ নাম্বাৰ। যদি আপুনি লক কৰি থয় তেতিয়াহ'লে আপোনাৰ সেইখন বেলেগত আনলক নকৰাকৈ আপোনালোকে সেইখন ইউজ কৰিব নোৱাৰে। গতিকে যদি ক'ৰবাত ইউজ কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে পুনৰ আনলক কৰি ল'ব লাগিব, যদিহে লক কৰি থোৱা থাকে। গতিকে ইয়াত আপোনালোকে টিক মাৰ্ক বহাব। আৰু তলত এয়া লক আধাৰ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব।
আৰু লক আধাৰ অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকে ওপৰত দেখিছে আধাৰ নাম্বাৰ, নামটো দেখিছে, পিন নাম্বাৰ, এৰিয়া পিন কোডটো দেখিছে আৰু তলত এইটো কেপচা কোড আছে। পুনৰ আপুনি কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰি দিলে পুনৰ এটা OTP যাব আৰু এই OTPটো আপোনালোকে এইবাৰ ইয়াত বহুৱাব লাগিব আৰু তলত ভেৰিফাইড ক্লিক কৰি দিব লাগিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াত এটা আপোনালোকে দেখিবলৈ পাইছে ভাৰ্চুৱেল ID এটা আহিছে আৰু এই ভাৰ্চুৱেল IDটো আপোনালোকক লাগিব যদিহে আপোনালোকে এতিয়া লক কৰি থয় তাৰপিছত আনলক কৰিব লাগে, তেতিয়া আপোনালোকক এই ভাৰ্চুৱেল IDটো লাগিব আৰু এই ভাৰ্চুৱেল IDটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থওক, নহ'লে আপোনালোকে ক'ৰবাত লিখি লওক। গতিকে ইয়াক মই লিখি থৈছোঁ বা স্ক্ৰীনশ্বটো মাৰি থ'ব পাৰে আপুনি। আৰু এতিয়া আপোনালোকে এই যে তলত আছে বেক টু মাই আধাৰ, আপোনালোকে বেক টু মাই আধাৰত ক্লিক কৰিব। তাতে আপোনালোকে দেখিছিলে এইটো আধাৰ কাৰ্ড যিটো লক, এই অপশ্যনটো এতিয়া প্ৰথমতে নীলা হৈ আছিল, এতিয়া ৰঙা হৈ গ'ল। তাৰমানে এই তলাটো দেখিছে, এই তলাটো লাগি গ'ল। এতিয়া আপোনাৰ আধাৰ কাৰ্ডখন এনেকৈ এতিয়া লক হৈ থাকিল। এতিয়া যদি আপুনি যেতিয়া দৰকাৰ হয় আনলক কৰিব লাগে, তেতিয়াহ'লে পুনৰ আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰিব লাগিব, আধাৰ কাৰ্ড লক এই অপশ্যনটোতে ক্লিক কৰিব লাগিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে যে আনলক আধাৰ। গতিকে আনলক আধাৰত আপোনালোকে ক্লিক কৰিব আৰু মই যে কৈছিলোঁ আপোনালোকক ভাৰ্চুৱেল ID এটা আহিছিলে, সেইটো লিখি থ'ব বা স্ক্ৰীনশ্বট মাৰি থ'ব। সেই ভাৰ্চুৱেল IDটো একদম ওপৰৰ ঘৰটোত আপোনালোকে বহুৱাই দিব লাগিব আৰু ভাৰ্চুৱেল IDটো বহুৱালে তলত নাম আহিছে আৰু ইয়াত কেপচা কোডটো বহুৱাই দিলে হ'ল, চেণ্ড OTPত ক্লিক কৰি দিলে হ'ল আৰু চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে এই মোবাইল ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু OTPটো ইয়াত বহুৱাই দিব লাগিব আৰু OTPটো বহুৱাই ভেৰিফাইড ক্লিক কৰি দিলে হ'ল আৰু তলত এই বেক টু মাই আধাৰ, এই বেক টু মাই আধাৰত ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াত তলত দেখিছে এই ঘৰটো আধাৰ কাৰ্ড লক অপশ্যনটো পুনৰ নীলা হৈ গ'ল, মানে আধাৰ কাৰ্ডখন আপোনালোকৰ খোল খাই গৈছে। গতিকে এনেদৰে আপোনালোকে আধাৰ কাৰ্ডখন লক বা আনলক কৰিব পাৰিব। আৰু ওপৰত যদি আপোনালোকে এই বায়োমেট্ৰিক লক এই অপশ্যনটো আছে দেখিছে, এই বায়োমেট্ৰিক লকটো কৰে, মানে ফিংগাৰ প্ৰিণ্টটো লক কৰি থ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফিংগাৰ প্ৰিণ্টটো লক কৰি থ'ব পাৰিব আৰু ফিংগাৰ প্ৰিণ্টটো যেতিয়া খুলিব এটা অট'মেটিক বুলি অপশ্যন আছে, ফিংগাৰ প্ৰিণ্টটো অকল 10 মিনিটৰ কাৰণে খোল খাব যদিহে আপোনালোকে অট'মেটিক অপশ্যনটো বন্ধ কৰি নথয়। যদি অট'মেটিক অপশ্যনটো বন্ধ কৰা মানে অন কৰা থাকে, তেতিয়াহ'লে ফিংগাৰ প্ৰিণ্টটো লক আনলক কৰিলেও 10 মিনিট সময়ৰ পাছত পুনৰ সি অট'মেটিক লক হৈ থাকিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনি আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।